নমস্কাৰ, আমি আহি আছোঁ আপোনালোকৰ মৰমৰ কাঞ্চনবাই ঘৰত। আমি মানে অপু এণ্টাৰটেইনমেণ্টৰ সদস্যবৃন্দ গোটেইখিনি মানে মানুহ আহিছোঁ আৰু মানে কাঞ্চনবাই আজি মানে মাতছি আমাক আৰু আমি সেইকাৰণে আহিলোঁ আৰু আপোনালোকক তাতে যায় কাঞ্চনবাই ঘৰখন কেনেকুৱা, নন্দদাৰ ঘৰখন কেনেকুৱা, মানে গোটেইখিনি বস্তু দেখুৱাম আৰু লগতে কিন্তু আপোনালোকক দুটা ভাল বস্তু দেখুৱাম। সেই ভাল বস্তু দুটা হৈছে বুঢ়ীনগৰ পুখুৰী আৰু কি পুখুৰী বুলি কৈছিল? বালি পুখুৰী। বুঢ়ীনগৰ পুখুৰী আৰু বালি পুখুৰী, এই দুটা পুখুৰী আপোনালোকক দেখুৱাম আৰু কেতিয়াবালৈকে আপোনালোকে আহিব পাৰিব। বুঢ়ীনগৰ পুখুৰীটো ক'ত আছে ক'ত নাই, বালি পুখুৰী ক'ত আছে ক'ত নাই, মানে আহিব পাৰিব। আৰু আপোনালোকে চিনি পায়ে, এইজন হ'ল আমাৰ হৰেশ্বৰ দা। হেল্ল', মই ড্ৰাইভিঙত আছোঁ বৰ্তমান দেই। ভালনে আপোনালোকৰ? আমি কাঞ্চনবাই ঘৰত গৈ আছোঁ। কাঞ্চনবাই সদায় মাতি থাকে, আমি যাব পৰা নাই। আজি টাইম উলাই পেলাই আহিছোঁ কাঞ্চনবাই ঘৰত আৰু কাঞ্চনবাই ঘৰত গৈ পেলাই কি দেখুৱাব পাৰোঁ আপোনালোকক দেখুৱাম। এই ভিডিঅ'টো অলপমানো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব, ঠিক আছে? আৰু এইজন হ'ল আমাৰ কেমেৰামেন, মোৰ আগিন হ'ব দেই বাৰু। আমি এতিয়া কাঞ্চনবাই ঘৰত যাব আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, আমি কি আপোনালোকক দেখুৱাব পাৰোঁ। বাবা এটা হাই দি আৰু এইটো হ'ল মা আৰু এইটো হ'ল এই কইনা দেই মোৰ, আৰু লগতে বাৰু এই মুনু টোপনি গৈছে। এই দে একো নাই বাৰু, গাড়ীত অলপমান টোপনি গৈছে আৰু আপোনালোকক তাতে যাই কাঞ্চনবাই ঘৰখন কেনেকুৱা কি গোটেইখিনি বস্তু দেখুৱাম বাৰু। এয়া আমি আহি পালোঁ কাঞ্চনবাই বাট। এই ভাই নামেই ফটাফট। অঁ অঁ থাকিব লাগে। আজি আলহী মাতি পেলাই আকৌ মানুহ নাথাকিলে কেনেকৈ হ'ব? অঁ বাবা যাওঁ, আগত যাওঁ, বাবা যাওঁ, আগত যাওঁ। এই হৈছে আমাৰ কাঞ্চনবাই মেইন দুৱাৰ। আপোনালোকৰ ঘৰখন বাৰু ভালকৈ দেখুৱাম এতিয়া। এইখানে হৈছে মানে কাঞ্চনবাই মেইন একদম, এইখন গেটেদিহে প্ৰৱেশ কৰিলে আমি কাঞ্চনবাই ঘৰ পাম দেই। আৰু ইমান ধুনীয়াকৈ যাওঁ যাই আছোঁ, ৰাইজক দেখুৱাব লাগিবতো। আৰু এইটো হ'ল কাঞ্চনবাই মানে পুখুৰী। ইয়াতে বহুত ডাঙৰ ডাঙৰ মাছ আছে বোলে। আজি বা মাছ মাছি মানে ক'ব নোৱাৰোঁ দেই। ইমান ধুনীয়া পৰিৱেশ। আৰু আমি এতিয়া আহি আছোঁ কাঞ্চনবাই ঘৰত লাগি। আপোনালোকে কিজানি বহুত দিনৰ পৰাই চিন্তা কৰি আছিল কাঞ্চনবাই ঘৰখন একদিন চাব পালি ভাল আছিল। আজি আমি সেই কাঞ্চনবাই ঘৰখন কেনেকুৱা আজি আপোনালোকক দেখুৱাম। আৰু ৰাস্তা পদূলিও ধুনীয়া, একদম গাঁৱলীয়া পৰিৱেশ। আমি আহি পালোঁ আমাৰ মৰমৰ কাঞ্চনবাই ঘৰ। আমাৰ নহয়, আপোনালোকৰ সকলোৰে মৰমৰ কাঞ্চনবাই ঘৰ। বা দুটা কোটে আমি আহিম বুলিয়ে ৰখি আছিল। মাতচোন বাইদেউ, আমি আহি পালোঁ। বহুত সময় হ'লে তহঁতলৈকে ৰখি আছো। এই বাটত যাওঁ, এই অহা নাই যিমান যি হ'লেও, হয়নে নহয়? আলহীৰ কথা আহোঁতে দেৰি হ'ল কাৰণ এই বতৰটো খুব বেয়া। কেমেৰা কৰি আছা নেকি ভাই? কি আৰু ভাঙা হ'ব পৰা ঘৰখন? নহয় আমাৰ অসমবাসী ৰাইজে চাওক, মানে আপোনাৰ ঘৰখন কেনেকুৱা, আপোনাৰ ভিডিঅ'বিলাক চাই থাকে নহয়। আচলতে একেবাৰে আমি মানে দুখীয়া মানুহ বুলি ক'ব লাগিলে আৰু কি ক'ম আৰু, কিবা কৰি আছোঁ আৰু মানুহকেইটা। তথাপিও যিখিনি মানে আছে মনত হেঁপাহ, সেইবিলাক আপোনালোকৰ আগত আমি দিব লাগি চেষ্টা কৰোঁ। কিন্তু যিটো ঘৰ মানে পাৰিলে ৰাতিপুৱাৰ পৰা নাই হাজিৰা কৰি ফুৰিব লগা হয়, তথাপিও যাওঁ বাৰু হাজিৰা কৰিব লাগে। এইটো লাজ কৰিলে যাবাই লাগিব বাৰু। যাওঁ হেৰি ভিডিঅ' কৰা বুলি গম পোৱা নাছিলোঁ। মানে অন্য একো নহয়, আমি তাৰমানে আপোনালোকে কাঞ্চনবাইক সহায় কৰিব দেই, মৰম কৰিব, যিমান পাৰে সিমান মৰম কৰিব দেই। ভাবি আছিল যে ভাল লাগে মানুহজন, চাব পাৰিলে ভাল আছিল। কিন্তু দেচোন কোনোবা যদিও আহিব নোৱাৰে, এই ভিডিঅ'ৰ জৰিয়তে মানে ঘৰখন চা এনেকৈ দেখাব পাৰোঁ। নাই, মৰম দিছে মোক বাৰু, যথেষ্ট মৰম দিছে আৰু ভগৱানে দিলে আৰু দিব। গতিকে আৰু আশা আৰু কৰিলোঁ। আৰু তেওঁলোকে জানেই ধৰ, এতিয়া আজি দেখা পালা মই একে কিয় দেখাইছা বেয়া লাগে। একো নাই বহিব লাগি দিছে। আৰু এই বহাটো খাৱাটো বাৰু পিছৰ কথা। এই অসমবাসী ৰাইজক এটাই অনুৰোধ জনাওঁ, এইখনে হৈছে মানে আমাৰ মৰমৰ কাঞ্চনবাই ঘৰ। আৰু ভগৱানে ভালে ভালে ৰাখক, আপোনালোকক মানে যিমান পাৰে সিমান মনোৰঞ্জন দিয়ক, তাৰে আপোনালোকে কামনা কৰিব। আৰু লগতে কাঞ্চনবাই পেজটো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। আৰু ভিডিঅ'বিলাক চাব, লাইক কমেণ্ট শ্বেয়াৰ। আপোনালোকৰ মৰম আশীৰ্বাদ সেইখিনি পালে মানে কাঞ্চনবাই দেচোন ভগৱানে ভাল কৰক, পিছত কি হয় নাজানো।
এইটো তোৰ পেজৰ পৰা কৰি আছে মোৰ পেজৰ পৰা ৰাইজ আৰু মোৰ বাৰু কাঞ্চন বাই পেজটো আপোনালোকে ফ'ল' কৰিছে যথেষ্ট আৰু কৰিব আপোনালোকে আৰু লগতে এই আমাৰ অপূৰ্ব চহৰীয়াৰ যিটো পেজ আছে এই পেজটো মানে ফ'ল' কৰি দিব কাৰণ মোৰ নিচিনাই এখন ঘৰৰ একেবাৰে দুখীয়া ঘৰৰ ল'ৰা গতিকে এনেকৈ আপোনালোকে সহায় দিলে সহায় পাব গতিকে আশা কৰিলোঁ আজি অলপমান বেয়া লাগি আছে কাৰণটো হ'ল আমাৰ অসমৰে এজন শিল্পী আজি নোহোৱা হৈ গ'ল কিবা এটা মানে হঠাৎ দুৰ্ঘটনাত নিশামনি খালে বহুত বেয়া লগা কথা মনটো বেয়া কাৰণ আমিও সৰুকৈ হ'লেও শিল্পী বুলি ক'ব নোৱাৰোঁ তথাপিও ৰাইজে যদি কয় শিল্পী বুলি তথাপি সেনেকৈ শিল্পী বুলি ভাবোঁ আৰু তেওঁলোক কিন্তু বহুত ডাঙৰ ডাঙৰ শিল্পী আছিল আজি অসমত ধৰক স্বনামধন্য শিল্পী গতিকে তেখেতৰ আমি মানে চিৰশান্তি লাভ কৰোঁতে আমাৰ চিৰশান্তি লাভ কৰক তাৰে কামনা কৰিছোঁ আৰু বাৰু জানো এওঁলোকৰ যদি ভুলভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰিব আৰু এওঁলোকক বহিবা দিব পাৰোঁ কৃষ্ণ বাৰু হয় একো নাই ভিতৰত এই বাহিৰতে বহোঁ দে বাহিৰতে বহোঁ দে ভিতৰতে দে বা নন্দদা ঘৰত এটা পুৰা শংকলা দিয়া ঐ আছেনে নাই বাৰু আকৌ থাকিব হে আইছোঁ হয় আছেনে নাই বাৰু আকৌ নন্দবা আছে ঐ নন্দদা মানে আজি আহিলো তোমালোকৰ ঘৰত আহিম বুলিও আহিলো আৰু কাঞ্চন বাই ঘৰতো আহিম বুলি আহিলো গোটেইকেইটা তাতে আজি ফুৰিব আহিছো বৰ ভাল কথা তেতিয়া দিবিছো দে বেছি আপোনালোকৰ মৰমৰ নন্দদা এইটো আৰু নন্দদাৰ ঘৰখন এইখনে মানে কাঞ্চন বাই আৰু নন্দদাৰ ঘৰ মানে প্ৰায় একে বাৰু ওচৰা ওচৰি আৰু নন্দদাৰ নবৌজনীও আছে এইটো এইটো বাইদেউ বাইদেউ এতিয়া আমি এনেকৈ আহিলোঁ তাৰপিছত আমাৰ কাৰণে বাট চাই আছে বাৰু এটা কাপোৰ কানি মানে পুৰা পিন্ধি পেলাই মানে হয় নেকি দেৱাৰৰ নামত যাব লৈছে একো কথা নাই গতিকে আমিও বহুত সময় নাথাকোঁ আমিও জানে একবাৰ বোলো নন্দদাকো মাত লগাম বুলি আৰু অসমবাসী ৰাইজক আপোনাৰ ঘৰখনো মানে কেনেকুৱা একবাৰ আমি দেখুৱাম বুলি ইয়াতে সোমালোঁ কি কণ্ডিশ্যনত থাকি পেলাই নন্দদাই আপোনালোকৰ সহায় থাকে সেইটোকে আপোনালোকক দেখুৱাব বিচাৰিছোঁ আমি এইজনে আমাৰ মৰমৰ নন্দদা হয় নমস্কাৰ আমি এই অভগীয়া আছোঁ ঘৰখনত কিবা কৰি আপোনালোকে মৰম কৰিব আপোনালোকে মৰম কৰিব আৰু মৰমৰ মাজতে আমাক অলপ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাঞ্চন বাই চাবলগীয়া নাপাহৰিব আৰু এতিয়া আমি বহুত সময় নকৰোঁ আমি এই বাইদেৱে দিয়া তামোল এখন খাওঁ খাই আমি বহি আৰু আমাৰ কাৰণে একো চাহ তাহ নালগে নালগে কাঞ্চন বাই ঘৰত মানে ইমান পেট ভৰি গৈছে বস্তু আহি মানে আহিলে বহুত একদম পৰি মৰে একো কথা নাই তোমাৰ তাত আকৌ বেলেগ দিনা খাম আমি হ'ব পিছে খানা খোৱাকৈ ফোন কৰিবলৈ চিন্তা কৰিব নালাগে এতিয়া অসমবাসী ৰাইজক মানে এইটোৱে তোমাৰ ঘৰখন কেনেকুৱা কাঞ্চন বাই ঘৰখন কেনেকুৱা আমি তুমি দেখাবৰ কাৰণে এনেকৈ মানে তোমালোকৰ ঘৰতে বৰ ভাল কথা ৰাইজ আমি আহিলোঁ এতিয়া বৰ্তমান কাঞ্চন বাই ঘৰৰ ওচৰত থকা এই পুখুৰী দুটা চাবৰ কাৰণে কাঞ্চন বাই আচোন হয় ৰাইজ বিষয়ে কৈছিল আমাৰ ঠিকে আছে বাৰু মানে এনেকুৱা হ'ল আমাৰ অপূৰ্ব চহৰীয়া যিটো মানে ফেচবুক পেজ আছে তেওঁলোকৰ আজি গোটেইসমূহ সদস্য আপোনালোকে জানে আমাৰ ঘৰলৈকে আহিল কাঞ্চন বাই ঘৰলৈকে আহিল একে বহুত মানে ভাল লাগছি দেই মোৰ ভাল লাগছি কাৰণ আমাৰ ঘৰত আহানো মানুহ কোন আছে তাৰপাছত বোলো নহয় ৰৌ এই অলপমান ফুৰি পেলাই আহোঁ যায় আমাৰ ওচৰতে দুটামান ঐতিহাসিক পুখুৰী আছে তাৰপাছত এনেকৈ পাই লৈ আহিলোঁ আমাৰ এইটো হ'ল আমাৰ ঐতিহাসিক বালি পুখুৰীলৈকে লৈ আহিলোঁ বহুত ডাঙৰ ডাঙৰ এই মানে বুঢ়ীনগৰ পুখুৰী ঐতিহাসিক আৰু লখিমপুৰ পুখুৰী লগতে এই বালি পুখুৰী এই বিষয়টো অলপমান ঠিক আছে বালি পুখুৰী এনেই ময়ো বহুত নাজানো বাৰু বালি পুখুৰী আছিল বোলে নামটো বান্দি পুখুৰী বান্দিৰ পুখুৰী আগতে কিবা আৰ্যভট্ট ৰজাৰ দিনতে তাৰমানে ঐতিহাসিক পুখুৰী আছিল সেই পুখুৰীটোত তাৰমানে বান্দিসকলে তাৰমানে ইয়াতে হেৰি কৰিছিল বোলে কিবা কৰিছিল গা ধুইছিল নে কিবা তাৰপাছত গা ধুইছিল বান্দি তাৰমানে ৰজাৰ কিছুমান বান্দি আছিল সেই বান্দিসকলে তাৰমানে ইয়াতে গা ধুইছিল তাৰপাছত সেই বান্দি পুখুৰী আছিল বান্দি পুখুৰীৰ পাছতে যাই ইটো কণ্টা এতিয়া বালি পুখুৰী বুলি গম পাওঁৱেই আৰু কিন্তু ভাবি চালি এইটো বিৰাট
মানে অঁ, ভাল লগা অঁ, এটা কণ্ডিশ্যন আগতে যিবিলাক বান্ধি এইবিলাকে গা ধুইছিল কিন্তু এতিয়া চাবা কি ধুনীয়া সাধাৰণ পুখুৰী হয়নে এতিয়া বহুত আপোনালোকে ভাল লাগে এতিয়া আপোনালোকে চাওক আৰু কি ধুনীয়া পৰিৱেশ ইয়াতে মানে আৰু কালি পৰহি চৰহি এনেকৈ মাছ মাছিল ইয়াতে মানে আমাৰ যিখিনি ৰাইজ আছে আমাৰ এই সেনাপতি পূব সেনাপতি পশ্চিম সেনাপতি সেনাপতিপাৰা পূব সেনাপতিপাৰা পশ্চিম সেনাপতিপাৰা এই দুখন মানে গাঁও লোক লাগি এই বালি পুখুৰীত তাৰমানে এই মাছবিলাক পালন কৰে এই মাছ আকৌ তেওঁলোকে তাৰমানে একে ধুনীয়াকৈ মাৰি সময়ত ধুনীয়াকৈ কিবা এটা কৰে আৰু বিক্ৰী কৰে নে ৰাইজে ভগাই খায় নাই নাই ভগাই নাখায় দুই চাৰিটা খাই যেনিবা কিন্তু বিক্ৰী কৰে বিক্ৰী কৰি হয়তো তেওঁলোকে ইয়াতে কিবা এটা উন্নয়নৰ কামত ৰাজহুৱা কামত সদায় আছে এতিয়া তাৰপাছত ইফালে আছে কিন্তু মই আজি ধৰ এটা দুখ লাগিছে এই বালি পুখুৰীৰ পাৰত উপস্থিত হৈ কাৰণটো হ'ল ইফালে আছে এটা মন্দিৰ সৰুকৈ মন্দিৰ এতিয়া বৰ্তমান মন্দিৰ এই মন্দিৰটো বৰ্তমান বালি পুখুৰীয়ে সদানন্দ যোগাশ্ৰম বুলি কয় সদানন্দ যোগাশ্ৰম এই সদানন্দ যোগাশ্ৰমখন আছিল আচলতে আমাৰে বোলে ককা কিন্তু মই ককাক লগ পোৱা নাছিলোঁ দেই এই ককাৰ দিনত তাৰমানে সেই সদানন্দ যোগাশ্ৰমখন তাৰমানে ককাই আহি স্থাপন কৰিছিল স্থাপন এইখন মানে বৰ্তমান সময়ত ইমান হেৰি হৈ থকা নাই কিন্তু তথাপিও ৰাইজে লোক লাগি অলপমান চিন লগাই পেলাই তেওঁক কৰি ৰাখি এইটো হ'ল এইখন হ'ল মানে বালি পুখুৰী সদানন্দ যোগাশ্ৰম গতিকে ৰাইজ আমি এতিয়া আহিলোঁ আকৌ ইয়াৰ পাছত আকৌ এই এটা বুঢ়ীনগৰত দেউল আছে বুঢ়ীনগৰত দেউললৈকে আকৌ আমি যাম যাই পেলাই আকৌ বুঢ়ীনগৰলৈ আজি 11 বহাগ না গতিকে আমি যাম এতিয়া আমি বুঢ়ীনগৰত দেউললৈকে পুনৰ আগবাঢ়িছোঁ নহয়নে তাত গৈ পেলাই কি হয় আপোনালোকক দেখুৱাই আছোঁ হয়